আইবৈ পুৰা হৈ গ'ল। এইফালে আছে কি আছিলে নামটো সত্যজিৎ শইকীয়া নে কি হয় নাজানো। ইয়াৰ নাম মিতুল আৰু এইফালে আছে অৰ্ণৱ আৰু এইফালে আছে ফালৰ পৰা পূজাৰ বহুত শুভেচ্ছা থাকিল সকলোলৈ। আৰু মা দুৰ্গা দেৱীয়ে যাতে এই পৃথিৱীৰ পৰা কৰোণা মুক্ত কৰি মোৰ লগতে সকলোকে এনেকৈ পূজাত জেলেপি খাই কিবা খাই মই খাওঁ ঔষধ। মানে পুৰা ৰাতিপুৱা ডিঙিটো দুখ পাই গ'লোঁ আৰু ভাবিছোঁ কি এতিয়া ঔষধটো খাই লওঁ। মোক এটা দিব আছোঁ মানে মনোজত আহি আছে মোৰ ফ্ৰেণ্ড মনোজ আৰু সি আহি আছে তাৰ লগত কেইটামান আহি আছে সিহঁতখিনি আহি লওক তাৰপিছত একেলগে পূজা চাবলৈ যাম। এবাৰ চাই দিয়া সেইটো মনোজ আহি গ'ল। এতিয়া আমাৰ পূজাটো অলপ চাব লাগিব কিন্তু পূৰা বৰষুণ দি আছে। চুলি চাওক নালাগে চুলি চাব নালাগে মানে টুপি চুপি পিন্ধি আছোঁ পূৰা। এইখন আমাৰ চেণ্টাৰ পূজা দেখুৱাই আছোঁ। অলপ আগত আছে মণ্ডপ এটা মানুহ নাই কিন্তু এইফালে জেলেপি দোকান এখন আছে। এইখন জেলেপি দোকান হয়। জেলেপি কেইটকা কেজি বা নাজানো মই জনামতে 160 টকা। বোকা দেই এইফালে পূৰা বোকা আছে হ'লেও গৈ আছোঁ পৰি যাওঁ যদি কি তামাম। এইফালে জেলেপি দোকান পূৰা বোকা হয় দেখা পাইছে পূৰা বোকা পূৰা বোকা। এতিয়া আমি অলপ ইয়াতে ৰখি লওঁ। খিনি ৰখিছে এতিয়া আমাৰ বেষ্ট চাইকেল মেকানিক কুসুমতলাৰ আহি যাওক। চাইকেল যদি বনাবলগীয়া আছে পুৰা আপোনাৰ মুখখন আমাৰ দেখাই দিলে ভাল পায়। এইজনে আমাৰ একদম বেষ্ট চাইকেল মেকানিক। এটা মানে মোৰ বহুত বেছি ভাল ফ্ৰেণ্ডৰ নিচিনা। এইটো তোমাৰ নামটো কৈ দিয়া। ডবিজিত কি নাম? ইয়াৰ নামটো কি বুলি ক'লে আৰু এবাৰ কৈ দিয়া। দেৱজিৎ ফুকন বোলে। আৰু তোমাৰ? মোৰ নাম বিকি শৰ্মা। চবে পূজা চাব আহিছে কিন্তু মানে বৰষুণৰ কাৰণে বহুত বেছিয়ে দুখ মানে কি ক'ম আৰু বহুতেই দুখ লাগিছে। কাৰণ যোৱাটো মানে যোৱাকালিতো ওলাব নোৱাৰিলোঁ গোটেই তেনেকুৱা বৰষুণ। আজি অকণমান কমিছে কিন্তু মানে হ'লেও পৰি আছে। হ'লেও ভাবিছোঁ কি নাই যোৱাকালিতো মানে অহা কাইলৈতো শেষেই হৈ যাব পূজা তো আজি অলপ ফুৰি আহোঁগৈ। তো ফুৰি আহিলোঁ। জেলেপি বোলে 160 টকা। পেণ্টটো মোলৈ হ'বনে? নহ'ব এইটো পেণ্ট মোলৈ নহ'ব। ডাঙৰ এটা পেণ্ট চাব লাগিব মোৰ কাৰণে কিন্তু আজি নলওঁ দেই। আজিতো বৰষুণ দি আছে। ৰখা মনোজ ৰখা। সেইফালে বেলেগ ল'ৰা দুটা আহিছিলে সিহঁতকেইটা ৰখি গ'ল মানে কিবা কাম আছে চাগে। এতিয়া ওলাই আহিছোঁ মনোজ আৰু মই। এয়া কুসুমতলা চেণ্টাৰ হয় এইখন। ইমান এটা মানুহ নাই মানে যিহেতু গম পাইছে কৰোণাৰ কাৰণে প্লাছ বৰষুণ দুটাই এটেক কৰিছে একেলগত। মানে বৰষুণ দি থাকিলে কৰোণা হ'লেও মানুহে মাস্ক পিন্ধি ডিষ্টেঞ্চটো মেইনটেইন কৰি পেলাই ওলাই আহিব পাৰে কিন্তু বৰষুণ দিলেতো তাতকৈ আৰু বেয়া কথা নাই। মানে কি হয় এতিয়া এইটো সময়ত যদি ধৰি লওক বেমাৰ হৈ গ'ল, বেমাৰ হ'লে ডাইৰেক্ট ক'তো নিনিয়ে আপোনাক হস্পিটেলত লৈ যাব কি বোলে কৰোণা পেচেণ্ট। তো সেইটো নোহোৱাটো বিচাৰোঁ। সেইটো কাৰণে বৰষুণ দিওঁতে ওলাই অহা নাছিলোঁ। আৰু আজি যিহেতু বৰষুণটো অকণ কমি গৈছে এইফালে আছে মনোজ মানে ফিল্ডটো হৈছে যে পূজা হয় মানে 1 নম্বৰতে ফিল্ডটো কিয় আহিছে বাজিছে যে সেইটো কাৰণে। পূজা মণ্ডপ আৰু এইখনে হ'ল পূজা মণ্ডপ। ওচৰলৈ যাওঁ তেতিয়া ভালকৈ দেখুৱাব পাৰিম। ইমান মানুহ নাই মানে কিয় বৰষুণ বতৰ ক'ত মানুহ হ'ব। মানুহটো নহ'বই ন বেছি মানুহ নহ'ব। তো গৈ আছোঁ হ'লেও এপাক চাবৰ কাৰণে। বেছি ডাঙৰ নহয় কুসুমতলাখন ইমানো ডাঙৰ চেণ্টাৰ নহয় বাৰু কিন্তু হয়ো নহয়ো কাৰণ পূজাত চব মানুহ নাই ইমান এটা মানে মানুহ পূৰা কমে আৰু
এয়া মোৰে ছাবস্ক্ৰাইবাৰ কেইটামান এতিয়া অলপ ভাবিছোঁ কি এইফালে আছে বেটেলাইন আৰু এখন পূজা আছে তাত গৈ আছোঁ তাত গৈ পেলাই ভিডিঅ'টো কণ্টিনিউ কৰি দিম এতিয়ালৈ লাইটটো জ্বলাই দিছোঁ মানে নাই টুপিটো পিন্ধি লওঁ হাই এভৰিৱান গুড ইভিনিং আৰু আপোনালোকক স্বাগতম জনাইছোঁ দীপজ্যোতিৰ আন এটা ব্লগলৈ এইফালে আছে মনোজ অকণমান দেখা পাইছে ব'লকচোন এতিয়া আমি বেটেলাইনৰ পূজাটো চাই আহোঁগৈ ইত্যাদি সোমাওঁতে মানে টেম্পাৰেচাৰটো জুখি লৈছে কপালত জুখিলে আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ পূজা চাবলৈ বেটেলাইনৰ ভিতৰত সোমাব নিদিয়ে বোলে তো মাস্কখন পিন্ধি দুৰ্গা পূজা চাবলৈ সোমাই আহিছোঁ বেটেলাইনৰ ভিতৰলৈ আৰু আপোনালোককো দেখুৱাম এতিয়া মই উঠি আছোঁ দলঙৰ ওপৰত এইখন দলং বনাই দিছে চাই থাকক ইয়াতে মাছ চাছ আছে আৰু ইয়াতে মাছ আছে কিন্তু এতিয়া মাছ ধৰিব সোমালে দেৰি হৈ যাব আৰু এতিয়া মই গৈ আছোঁ দলঙৰ ওপৰে পূৰা পিছল আৰু আহি পাই গ'লোঁ এইখন হৈ গ'ল বেটেলাইনৰ দুৰ্গা মণ্ডপ ব'লক ভিতৰত চাই আহোঁগৈ এয়া বেটেলাইনৰ দুৰ্গা পূজা একেবাৰে নাই এবাৰ পূৰা খালী হৈ আছে পূৰা খালী মানুহ চানুহ একেবাৰে নাই এইফালে ৰখি আছে পুলিচ যদি মাস্ক পিন্ধি নাহে তেতিয়াহ'লে গম পাইছে নহয় সেয়াই বাই বাই বেটেলাইন দুৰ্গা পূজা আৰু এতিয়া মই গৈ আছোঁ আমাৰ আকৌ কুসুমতলা চেণ্টাৰলৈ গেটৰ পৰা বাহিৰত ওলাই গ'লোঁ এতিয়া আকৌ ফাইনেলি আহি পাই গ'লোহি আকৌ কুসুমতলা বেটেলাইনৰ পৰা আকৌ কুসুমতলা আহি পাই গ'লোহি এতিয়াতো কিবা এটা খাব লাগিব পূজা চাই হৈ গ'লে পূজা তাৰপিছতে কিবা এটা খাই লওঁ সেইখন দেখা পাইছে চিকেন পকৰা দোকান তাত গৈছোঁ পূৰা মানুহ ফুল মানে পূজাত মানুহবিলাকে কি মানে পূজা চাব আহে নে এইটো দিব আহে মইতো বুজিয়ে পোৱা নাই ৰখিবচোন আকৌ বেলেগ এখন দোকানত যাওঁ কি হয় খাব পাওঁনে নাই আজি ৰেষ্টুৰেণ্টটো গোটেইকেইখন ফুলেই হৈ আছে অলৰেডি আমি উভতি চিকেন পকৰা দোকানতে আহিব লগা হ'ল বাকীখিনি দোকানটো ফুলেই হৈ আছে চিকেন পকৰা খাব মনো আছিলে কিন্তু মানুহ ফুল হৈ আছে পূৰা মুনু চিকেন পকৰাকে খাই লওঁ অ' খুৰা চিকেন পকৰা অ' খুৰা চিকেন পকৰা কেইটকা বোলে 40 টকা নেকি চিকেন পকৰাকে খাই লওঁ এতিয়া আৰু পূৰা বাকীখিনিতো বন্ধ হৈ আছে চিকেন পকৰাকে খাই লওঁ চিকেন পকৰা খাব আহি গ'ল আমাৰ চিকেন পকৰা খাই লওঁ খাই হৈ গ'ল চিকেন পকৰা এতিয়া ভাবিছোঁ কি অকণ পিষ্টলৰ দোকান আছে এইফালে দেখা পাইছে পিষ্টলৰ দোকান চোকান আছে ন তো বাইকে খুন্দিয়ালেহেঁতেন আৰু অলপত বাচি গ'লোঁ তো বন্দুক চন্দুক চাই লওঁচোন এটাই বেয়া লাগে বন্দুকটো ল'ব নোৱাৰোঁ ভিডিঅ' হৈ ভিডিঅ' কিয় কৰিছিল বন্দুক ফুটাবৰ কাৰণে লোৱা জীৱন শেষ আৰু বন্দুক লোৱা জীৱন আমাৰ শেষ আৰু এতিয়া আমি খালি পূজা চাব লাগে ঘূৰিব লাগে কথা সিমানেই এতিয়া বেছি হয় একো নাই হৈ গ'ল পূজা চাই হৈ গ'ল এইফালে আছে কি আছিলে নামটো অঁ সত্যজিৎ শইকীয়া নে কি হয় নাজানো ইয়াৰ নাম মিতুল আৰু এইফালে আছে অৰ্ণৱ আৰু এইফালে আছে অনিত্য নমস্কাৰ দেখাই নাই সেইটো নমস্কাৰ পূজা চাই হৈ গ'ল বৰষুণ আহিব এতিয়া ঘৰ যাব লাগে পাণ কিনি আছে পাণটো খাবলৈ গৈ আছোঁ তাৰ আগত সোমাই লওঁ এখন চেণ্ডেলৰ জোতাৰ দোকানত চাই লওঁ প্ৰথমতে এযোৰ মোলৈ ভাল লাগিব জানো এযোৰ ভাল নালাগিব কোনযোৰ ভাল লাগিব এযোৰে ভাল লাগিব নাই এযোৰ ভাল লাগিব কোনটো ভাল হ'ব আপোনালোকে কমেণ্ট কৰি কওক কমেণ্ট কৰি তাৰপিছত কিনিম হা কোনটো ভাল লাগিব টাইম আমাৰ পূজা চাই হৈ গ'ল আৰু এটা পাণ এটা কিনি ল'লোঁ এইফালে আছে মনোজ এতিয়া বোলে ঘৰ যাব তো বাই বাই টাটা ব্লগটো ইমানতে বাই বাই কৰিলোঁ ফাইনেলি আহি পাই গ'লোঁ সি ঘৰ আৰু পূৰা ডিঙিটো বিষাই আছে এনেকৈ কৰিব নোৱাৰোঁ নহ'লে আৰু অলপ মূৰটো ঠালোহেঁতেন
তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু এইফালে আছে মোৰ ভাইটি এইটো তোৰ নামটো কৈ দে দাম ন ৰূপজ্যোতি বৰুৱা মোৰ ভাইটি হয় নামটো ৰূপজ্যোতি বৰুৱা আজিলৈ মানে বাই বাই